হেল্ল' এভৰিৱান, আজি আকৌ এটা নতুন আৰু লং ব্লগ লৈ আহি গ'লোঁ মই ডেকানি আপোনালোকৰ মাজত। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। আৰু এতিয়া মই ধুনীয়াকৈ ৰাতিপুৱা ওলাই মেলি চাকি জ্বলাবলৈ গৈ আছোঁ নামঘৰলৈ, কাৰণ আজি আমাৰ নামঘৰত আছে নাম গোৱা আৰু আজি হৈছে মোৰ জন্মদিনো, সেইবাবে আজি ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। চ' আজি কি কৰোঁ মোৰ বিশেষ দিনটোত চাই থাকিব। তেনে ব'লক এতিয়া নামঘৰলৈ গৈ থাকোঁ। ময়ো ধুনীয়াকৈ নামঘৰ আহি পাই গ'লোহি আৰু এইটোৱে হৈছে আমাৰ নামঘৰ। মই ধুনীয়াকৈ চাকিও জ্বলালোঁ আৰু এতিয়া ঘৰলৈ বুলি আকৌ আহি আছোঁ। আৰু মই চাকি জ্বলাই ঘৰলৈ আহি গ'লোঁ আৰু এতিয়া গৈ আছোঁ কলেজলৈ এক্সাম দিবলৈ। চ' ব'লক তেনে কলেজলৈ বুলি গৈ থাকোঁ। এক্সাম দি উঠিলোঁ আৰু মুখখন চাই হয়তো গম পাইছে এক্সাম কিমান ভাল হ'ব পাৰে। কলেজৰ পৰা বাহিৰে আকৌ ডাঙৰ বাৰ ঘৰত সোমালোঁ, ডাঙৰ বাক আমাৰ ঘৰলৈ নিবলৈ বুলি। সেয়াই আৰু চাই থাকক ব্লগটো। কলেজৰ পৰা বাহঁতৰ ঘৰৰ পৰা আহি এতিয়া আকৌ গা পা ধুই ধুনীয়াকৈ ওলাই মেলি আকৌ নামঘৰলৈ যাওঁ। তাৰপিছত আজি দিনটোলৈ কি কৰোঁ একো প্লেনিং নাই, আকৌ ওলাই যাম চাগে। আৰু এতিয়া আমি নামঘৰ যাবলৈ ধুনীয়াকৈ ওলাই মেলি ল'লোঁ আৰু নামঘৰত কি হয় মই দেখাই থাকিম আপোনালোকক। আৰু এয়া ভকত বৈষ্ণৱসকলে ধুনীয়াকৈ নাম লৈ আছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীত পাছ কৰিছিল তেওঁলোকক সম্বৰ্ধনাও জনোৱা হৈছে। আৰু এয়া আমাৰ নামঘৰতো তেওঁলোকক ধুনীয়াকৈ সম্বৰ্ধনা জনাইছে, আগলৈ যাতে তেওঁলোকে আৰু উৎসাহ পায় আৰু ভাল ৰিজাল্ট কৰে। সেয়াই। আৰু প্ৰসাদো দিলে, আমি ধুনীয়াকৈ প্ৰসাদ খাই মেলি এয়া ধুনীয়াকৈ আকৌ খিচিৰি খাবলৈ লাইন লাগিছোঁ। দেখিছে নহয় খিচিৰি খোৱা মানুহ কিমান ভিৰ, তথাপিও আমি সৰুকৈ জেগা অকণ পালোঁ আৰু তো খিচিৰি খাই দিলোঁ। আৰু মোৰ বিশেষ দিনটোত সকলোৱে ইমান ধুনীয়াকৈ শুভকামনা জনোৱাৰ বাবে অন্তৰৰ পৰা আকৌ অশেষ ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। আৰু এতিয়া নাম গোৱা শেষ আৰু এতিয়া আমি সকলো ঘৰ যাবলৈ ওলাইছোঁ। আৰু ঘৰলৈ গৈ আকৌ মই এতিয়া ওলাই লৈছোঁ মহাভৈৰৱ যাবলৈ। চাকি এগছ আগবঢ়াই থৈ দিয়া আছিলে, চাকি গছ ধুনীয়াকৈ জ্বলালোঁ। আৰু এয়া ধুনীয়াকৈ মই দোকানত সোমাই চাকি বন্তি লৈ ল'লোঁ, যিমানখিনি লাগতিয়াল বস্তু লাগে। আৰু এয়া হৈছে আমাৰ তেজপুৰৰ মহাভৈৰৱ। গুগলত চাৰ্চ কৰিলে মহাভৈৰৱৰ অল ডিটেইলছ পাই যাব। আৰু এয়া মই ধুনীয়াকৈ সোমাই গৈ আছোঁ মহাভৈৰৱলৈ। আৰু সেয়াই চাই থাকক, মহাভৈৰৱ মন্দিৰটো সঁচাই বহুত বিৰাট ধুনীয়া। আপোনালোকে যদি অহা নাই আহিব। আৰু এই মূৰ্তিজনা নতুনকৈ বনোৱা হৈছে আৰু এয়াই আচল মন্দিৰ ভাগ। আৰু এয়া মই এতিয়া চাকি জ্বলাবলৈ গৈ আছোঁ। আৰু মহাভৈৰৱত আপুনি পাৰ বহুত বেছি আছে ইয়াত পাৰ। পৰিৱেশটো মহাভৈৰৱ মন্দিৰৰ। এতিয়া মই ভিতৰলৈ ধুনীয়াকৈ সোমাই গৈ আছোঁ আশীৰ্বাদ ল'বলৈ। চাকিটো বাহিৰত জ্বলাব দিয়ে আৰু ভিতৰত আশীৰ্বাদ ল'ব দিয়ে। আৰু ভিতৰত লিংগ আছে, মই ভিতৰৰ দৃশ্যটো নুঠালোঁ আৰু ভাল নালাগে ন পটকতে এনেকৈ ভিডিঅ' কৰি দিবলৈ। সেয়াই আৰু এতিয়া ধুনীয়াকৈ চাকি জ্বলালোঁ, আশীৰ্বাদো ল'লোঁ। এতিয়া আকৌ ঘৰলৈ যাব লৈছোঁ। আৰু একো বাৰ্থডে বুলি একো বিশেষ নাই, কাৰণ এতিয়া ডাঙৰ হৈছোঁ জেখত আৰু এইবোৰ চেলিব্ৰেট কৰি মেলি ভাল নালাগে আৰু লাজ চাজ লাগে। কেক কাটিবলৈতো আৰু বিশেষ লাজ লাগে মোৰ। তো সেয়াই আৰু আগলৈ কি হয় চাই থাকক। মন্দিৰৰ পৰা ধুনীয়াকৈ চাকি জ্বলাই মেলি ঘৰ অথনিতে পালোহি, ভিডিঅ' কৰা নহ'ল। আৰু মোক সকলোৱে ইমান ধুনীয়াকৈ বাৰ্থডে উইচেছ কৰাৰ কাৰণে সকলোকে অন্তৰৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বাৰ্থডে বুলি তেনেকৈ বিশেষ একো আয়োজন নাই, কাৰণ মই চেলিব্ৰেট কৰি ইমান এটা ভাল নাপাওঁ। চ' সেয়াই। চ' গাইজ, আজি হৈছে নেক্সট ডে' আৰু কালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল, কাৰণ একোৱেই নাছিলে স্পেচিয়েল বুলিবলৈ। আৰু আজি হৈছে 1 জুন আৰু আজি মোৰ বাৰ্থডে খাব আহিছে, দেখাইছোঁ। স্পেচিয়েল গেষ্ট আহিছে এইফালে। এয়া ভৰি মুখ ধুই আছে স্পেচিয়েল গেষ্ট। এয়া আজি মোৰ বাৰ্থডে খাব আহিছে। এতিয়া কিবা এটা খুৱাব লাগিব, এতিয়া মই বনামগৈ। আৰু সেয়াই চাই থাকিব ব্লগটো। কেনেকৈ কথা ক'ব লাগে পাহৰিয়ে থাকিলোঁ, লং ব্লগ নবনাই বুজিছা। এইফালে এতিয়া তাই বোলে সেই বাথৰুমৰ ফালে যাব। সেয়া ক'ত যাবা যোৱা, এইফালে বাথৰুম আছে যোৱা।
চ' এয়া সুস্মিতা ডেকা পূৰা বডি হৈ গৈছে সেয়ে আৰু ব্লগটো চাই থাকিব কি কৰোঁ কি নকৰোঁ হয় নাই চাই থাকিব মোৰ অৱস্থাটো অকণ বেয়া হৈ আছে আজি কাৰণ অকণমান গৰম পৰিছে এতিয়া কি কৰোঁ নাজানো চাই থাকক মুঠতে চাই থাকক পূৰা আন্ধাৰ হৈ গ'ল পোহৰ হৈ গ'ল বনি আছে টেঙা মাছৰ জোল এইফালে মা এইফালে মই বনাম কাৰী মানে চাই থাকিব আৰু এতিয়া পূৰা ভাত চাত বনোৱা হৈ গ'ল এতিয়া খাব লৈছোঁ এইফালে খাই আছে কেনেকুৱা এইফালে পূৰা এয়া এইটো ডিমৰ মই বনালোঁ আঠমঙলা খুৱাইছে তোমাক আজি এতিয়া তেনে মোক খাই লোৱাৰ পাছত লগ পাই আছোঁ ভাত খাই মেলি ল'লোঁ আৰু এতিয়া এইটো দেই টি চাৰ্টটো পিন্ধি আছোঁ তাই দিয়া গিফ্ট থেংক ইউ এতিয়া তাইক মই থওঁগৈ মানে সেয়াই আৰু যায় তাই থওঁগৈ বাৰ্থডে গিফ্ট এইটো পিন্ধি লৈছোঁ আৰু এটা দিছে কুৰ্তি এটা সেয়া আৰু কালি নাহিলে আজি আহিছে বেচেৰি এতিয়া থৈ আহোঁগৈ লগ পাই আছোঁ অকণমানৰ পাছত Hey guys, নতুন ব্লগাৰ নাহাৰিবা দেই মই মানে আহিছিলোঁ আৰু বাৰ্থডেটো কালি মানে ছাৰপ্ৰাইজটো দিব নোৱাৰিলোঁ মই বহুত দুখিত পুলিচ একো ন গাইছ আমাক মানে পুলিচত ধৰিব ওলাইছে ভাল পাইছোঁ বুজিছে ধৰিলেহেঁতেন আৰু পুলিচত নামি দিলোঁ আৰু মানে এইটো অভ্যাসটো আছে যে আমাৰ যাওঁ আৰু দিয়ক লগ পাম আপোনালোকক পিছে পৰে আমাৰ ব্লগত সহযোগ কৰিব মোৰ এটা চেনেল আছে 2টা ছাবস্ক্ৰাইবাৰ আছে ছাবস্ক্ৰাইব প্লিজ লাইক কমেণ্ট চব কৰি দিব পাম যোৱা যাওঁ হ'ব দিয়া যোৱা আৰু লগৰজনীক থৈ অহাৰ পাছত মই আকৌ ৰোড কালেকশ্যন কৰিব আহিলোঁ ফাংচনৰ কাৰণে আৰু ফাংচনৰ ব্লগো অতি সোনকালে আহি আছে সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফাংচনৰ কালেকশ্যন কৰি মেলি এতিয়া আকৌ ডাইৰেক্ট বাহঁতৰ আহি পাই গ'লোহি এতিয়া আকৌ ভাওনা চাব যাওঁ তাৰপিছত সেয়াই আৰু ভাওনাত গৈ দেখাম ভাওনা এইফালে মাজুবা আৰু এইফালে মই বলক তেনে গৈ থাকোঁ গোটেই গান ভাওনা ধুনীয়াকৈ চালোঁ আৰু খুব বেছি ভাল লাগিলে আৰু আজিৰ ব্লগটো তেনে ইমানতে সামৰণি মাৰিছোঁ চাই কেনে পালে ক'ব তেনে আজিলৈ বাই আকৌ লগ পাই আছোঁ